guys, welcome back to my YouTube channel. আজি আমাৰ শিৱ পূজা মানে শাওনৰ লাষ্ট সোমবাৰৰ কাৰণে আজি আমাৰ শিৱ মন্দিৰত শিৱ পূজা হৈ আছে। তো বৰ্তমান যাই আছো শিৱ পূজাত, একদম চাই থাকিব ভিডিঅটো শেষলৈকে। guys, বৰ্তমান আমি আহিবলৈ শিৱ পূজাত দছক ইয়াতে শিৱ পূজা একদম guys, আজি হল শাওনৰ লাষ্ট সোমবাৰ, তো তাৰ বাবে আজি শিৱ মন্দিৰত শিৱ পূজা নহয় মানে নাম ধৰিছে ফুৰিব চাই থাকিব। এতিয়া অলপমান ফুৰিব যাম, চব দেখুৱাই থাকিম একদম চাই থাকিব। তো গাইজ এয়া আমি মণিহৰ ঘৰ আহি পালো। এইটো হ'ল মণিহাৰ ঘৰ, আৰু এতিয়া মণিক মাতি সিয়াক এতিয়া মাতিম। আৰু এটি হ'ল মণিহাৰ বাহ হাই বাহ কি হ'ব তো এতিয়া মণিক মাতো ৰ'ব ৰ'বা মণি মণি সেই এটা কথা আছে, যাবি না কি কৰিবা? এতিয়া আমি মণি আৰু মই গৈ আছো শিৱ মন্দিৰত। তো আমি চিয়া কৰি লৈ পেলাই ফুৰিব যাম না মণি, ডাইৰেক্ট ফুৰিব যাম। আৰু আমাৰ শৰ্ট ফিল্ম আহিছে সোনকাল একদম আহিছে। কিমান দিন পিছত শৰ্ট ফিল্ম আৰু কেইদিনমান লাগিব? 2 দিন পিছত আহিব আৰু চাই থাক। বৰ্তমান চাওক আউৰাৰ বাহাত জুই লগা আন হৈছে একদম পুৰা কেনে মানে মোৰ মাতটো শুনি পাবা নাই একদম পুৰা। আৰু কিমানটা ব্লগ বনাই আছে এটা টুপি, এটা সামান্য টুপি আৰু এইটো সৰু ভাইটি। অ' ভাল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। ঐ মামি ৰবা তোমাক এটা বস্তু সুধো ৰবা, শুনা মা কেনে হলা তুমি? ইয়ে ভাই এনে পতা হৈ গেলা ক'ত ইমান পলাই নেকি? হে পলাই ৰে পতা হৈ গেল গাত। আৰু বৰ্তমান ইয়াতে লৈছো একদম হাল্লা, আৰু এই হাল্লাত এইটো হ'ল বুট ল'বৰ কাৰণে লৈছো। আৰু বৰ্তমান মানুহটো বহুত হাল্লা হৈছে, মোৰ মাতটো আপোনালোকে শুনিছে না শুনা নাই নাজনো মানে কাউৰৰ জুই লগা হেন হৈছে। গাইছ চাওক এয়া হ'ল ফুল, তাৰপিছত বুট আজি লৈ আহিছে তো খাব লাগে। আৰু এয়া হ'ল মোৰ থহা, তো থহা যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।